Civic Action मावथांखिनि गेजेरजों 22 नं SSB मैनाफुख्रि मन्दिराव लुफुंजानाय मावथांखिखौ बेखेवदों। भारत भुटान सीमा ओनसोल बाक्सानि भुटान खुथियाव थानाय मैनाफुख्रियाव 22 नं SSB मैनाफुख्रि मन्दिराव टयलेट, जिरायसालि आरो सलार लाइट लुफुंनायखौ दिनै बेखेवनानै होबाय। मन्दिर सामलाय आफादनि मददजों SSB सिबियारिफोरनो लुफुंनायखौ रङिया सेक्टरनि DIG जगदीपाल सिंहआ बेखेवनानै होयो। बे बेखेवनाय हाबाफारियावनो DIG जगदीपाल सिंहजों लोगोसे कमान्डेन्ट अभिषेक आनना आरो धारागाव ओनसोलनि रायजो राजाफ्राबो बाहागो लानायखौ नुनो मोनो। तो उस मोटो के तहत चलते हुए हमें सिविक एक्शन प्रोग्राम का दायित्व केंद्र सरकार ने दिया हुआ है। सिविक एक्शन प्रोग्राम के तहत ये सब चीज़ें जो हैं, ये मूलभूत वो चीज़ें हैं जिनकी जो लोकल पब्लिक है उसको ज़रूरत रहती है। हम सब जितने बलकर्मी हैं, जो पूरी फोर्स है, उसकी एक ड्यूटी है, उसका एक चार्टर है कि जो लोकल पब्लिक के साथ हमें जुड़ना है, जो उनकी ज़रूरतें हैं, चाहे वो आपदा हो, चाहे वो पीस टाइम हो। अभी जो कार्य हो रहा है ये पीस टाइम कार्य हो रहा है। एक आस्था के एक आस्था को मद्देनज़र रखते हुए हो रहा है कि चीज़ें बने, यहाँ पे लोग आते रहें। जो यहाँ एक काफ़ी डिस्ट्रक्शन हुआ है पिछले साल में, जो काफ़ी चीज़ें टूट गई हैं, सड़क टूट गई है, जो बिल्डिंग्स टूट गई हैं, 27वीं वाहिनी ने एक बहुत अच्छा काम किया है। उन्होंने दोबारा से एक वेटिंग शेड बनाया है, नीचे टॉयलेट ब्लॉक बनाया है, पूरे के पूरे रास्ते पे जो है बेंच लगाए हैं और मंदिर को फिर से सुजतित करने की कोशिश की है। तो ये उसी सिविक एक्शन कार्यक्रम के तहत ये हमारा एक छोटा सा प्रयास था। इसको और आगे बढ़ाते रहेंगे। जो भी चीज़ें बन पाएंगी सिविक एक्शन में, जिससे पब्लिक का फ़ायदा हो सके, जहाँ पब्लिक को लगे कि SSB हमारे लिए भी कुछ कर रही है। देश की सीमाओं की रक्षा करना एक अलग चीज़ है, वहीं देश की सीमाओं के साथ साथ जहां हम कार्यरत हैं वहां की पब्लिक के साथ चलना, पब्लिक को अपने साथ लेके चलना और पब्लिक को ये बताना कि हम आप ही के लिए बने हुए हैं। ये उसी तहत एक छोटा सा हमारा प्रयास था। थैंक यू। এই প্ৰাংগণত আমাৰ 27 নম্বৰ SSB হাউলিৰ পিনৰ পৰা আমাৰ টয়লেট কমিউনিটি এটা তেখেতসকলে প্ৰদান কৰিছিল। সেইটো আজি ইনগ্ৰেশ্যন কৰা হ'ল। DIG মহোদয় আহিছিল, DIG মহোদয় আহিছিল আৰু আপোনাৰ ইয়াৰ কমাণ্ডেণ্ট আহিছিল। তেখেতসকলে টয়লেট কমিউনিটিত ইনগ্ৰেশ্যন কৰাৰ পিছত এইটো তেখেতসকলে এটা ইয়াত মানে ৱেটিং ছেট এটা প্ৰদান কৰিছিল। সেইটো আজি ইনগ্ৰেশ্যন কৰিলে আৰু লগতে ইয়াৰ ষ্ট্ৰীট লাইট দুটামান দি দিলে তেখেতসকলে। আকৌ অনাগত দিনত আমাৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি লাহে লাহে কৰি সমাধান কৰিম বুলি তেখেতসকলে আশ্বাস দিছে। এতিয়া মন্দিৰটোৰ বিষয়ে তেখেতসকলৰ লগত এনে আলোচনা কৰা হৈছে। তেখেতসকলে কৈছে আমি যিমানখিনি পাৰোঁ এইখিনি আমি কৰি যাম কামখিনি। এতিয়া আমাৰ পিনৰ পৰা যিখিনি মানে তেখেতসকলে ফাণ্ডবোৰ পায় সেই ফাণ্ড মতে লাহে লাহে এল'কেশ্যন এটা দিম বুলি কৈছে আৰু অনাগত দিনত আমাৰ লগত সমিতিৰ লগত আলোচনা কৰিব তেখেতসকলে আৰু কি প্ৰয়োজনীয় হৈ আছে ইয়াত। তো আমি প্ৰথম অৱস্থাত তেখেতসকলক কৈছিলোঁ আমি টয়লেট কমিউনিটিটো একেবাৰে প্ৰয়োজনীয়, তো সেইমতে তেখেতসকলে প্ৰদান কৰিলোঁ। তো আমি তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমি মইনাপুখুৰী সমিতিৰ পিনৰ পৰা আৰু ৱেটিং ছেটটোৰ খুব প্ৰয়োজন আছিলে, সেইটো আমাক তেখেতসকলে প্ৰদান কৰিলে। সেইটোৰ কাৰণে আমি তেখেতসকলক আকৌ ধন্যবাদ জনাইছোঁ। আৰু লগতে ইয়াত যি পুৰোহিত এজন স্থায়ীভাৱে থাকে তেখেতৰ কাৰণেও কিছুমান সামগ্ৰী তেখেতসকলে প্ৰদান কৰিছে আজি, যেনিবা আপোনাৰ মেট্ৰেছ বা আপোনাৰ মানে ছালপিৰা তেনেকৈ প্ৰদান কৰিছে। সেইটোৰ কাৰণে মই 27 নম্বৰ বেটেলিয়নক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, গৰাখহনীয়াটো যোৱা বছৰ যেনেকৈ আছিলে মন্দিৰটো ঠিক তেনেকৈ এতিয়ালৈকে আছে। অৱশ্যে তাৰ পিছত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই আৰু আস্থাৰ প্ৰতীক যিহেতু এই মইনাপুখুৰী মন্দিৰ, তাত কিন্তু ভক্তসকল এতিয়াও আহি আছে আৰু এতিয়াও মানে ভক্তসকল নিজৰ শ্ৰদ্ধা যাচিবৰ বাবে ইয়াত আহি আছে। তো অনাগত দিনত আমি সমিতিৰ পিনৰ পৰা চেষ্টা কৰিছোঁ এই মন্দিৰটো কেনেকৈ আমি আকৌ উদ্ধাৰ কৰিব পাৰোঁ, সেইটো আমি অহৰহ চেষ্টা চলাই। এতিয়া চাওক, প্ৰধানমন্ত্ৰী মহোদয়ে তামোলপুৰৰ কোনোবা এখন সভাত মইনাপুখুৰীৰ নাম উল্লেখ কৰাটো আমি শুনিছোঁ, কিন্তু তাৰ পিছৰ পৰা আমি ঠিক লোকেলি মন্ত্ৰীসকলৰ পৰা বা EM সকলৰ পৰা কিন্তু কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই বুলি ক'লে ভুল হ'ব, কাৰণ ঘনশ্যাম দাস ডাঙৰীয়া যিটো দিহিৰা সমষ্টিৰ EM হয়, তেখেতে কিন্তু এটা ৱেটিং ছেট তলত আমাক প্ৰদান কৰিছে। তাৰ বাহিৰে কিন্তু যিমানজন ইয়াত আহিছে, আমাৰ স্থানীয় মন্ত্ৰী আহিছিলে ইয়াত ভিজিট কৰাৰ কাৰণে, তেখেতেও কিন্তু কিবা এটা কৰিম বুলি কৈছিলে, আজিলৈকে কিন্তু কৰা পৰিলক্ষিত হোৱা নাই। আৰু আমাৰ উপায়ুক্ত মহোদয়ক আমি নিমন্ত্ৰণ জনাইছিলোঁ ইয়াত আহক বুলি, আমি তেখেতক জনাইছিলোঁ, কিন্তু তেখেত আহিম বুলি কৈও আজিলৈকে ইয়ালৈকে নাহিলে আৰু তেখেতসকলৰ পিনৰ পৰা কিন্তু আমি একো ধৰণৰ সঁহাৰি পোৱা নাই। চাওক, আমি অসম চৰকাৰৰ টুৰিজিম ডিপাৰ্টমেণ্টক আমি আহ্বান জনাব বিচাৰিছোঁ, যিহেতু ইয়াত টুৰিজিমৰ ভৰপূৰ এটা মানে স্ক'প আছে,
ইয়াত মানে প্ৰচুৰ পৰ্যটনথলী হিচাপে আমি গঢ়ি তুলিব পাৰোঁ, কিন্তু তাৰ কাৰণে কিন্তু চৰকাৰী সহায়ৰ প্ৰয়োজন হ'ব। তো সেইবাবে আমি চৰকাৰক আহ্বান জনাইছোঁ আপোনালোকৰ মাধ্যমেদি যে যেনেকৈ SSB সকল ওলাই আহিছে আমাৰ লগত মানে ইয়াত মানে আমাৰ সহায় কৰাৰ কাৰণে মইনা পুখুৰীটোক পুনৰুদ্ধাৰ কৰাৰ কাৰণে, ঠিক চৰকাৰী পক্ষৰ পৰাও আমাৰ লগত আহক। আমি সমিতিৰ পিনৰ পৰা আমি আপোনালোকৰ মাধ্যমেদি তেখেতসকলক অনুৰোধ জনাই। गुनगोनां फरायसाफोरनिसिम मोनसे गोनां फोसावथाय। गुबुन गुबुन डिप्लोमा इन्जिनियारिं डिजाइनार आरो PhD डिग्रीफोरनि थाखाय क'क्राझार CITआव एडमिशननि अनलाइन रेजिस्ट्रेशन खालामनाया जागायबाय। गुबुन गुबुन आयदानि डिप्लोमाजों लोगोसे बेचलर अफ टेक्न'लजि, बेचलर अफ डिजाइन, मास्टार अफ टेक्न'लजि, मास्टार अफ डिजाइन आरो डक्टर अफ फिल'सफिनि डिग्री खालामनो हागोन। मे दाननि 15 खालारावनो अनलाइन रेजिस्ट्रेशना थुंगेगोन। जुन दाननि 8 खालाराव एडमिशननि एन्ट्रेन्स आनजाद लानाय जागोन आरो जुन दाननि 25 खालाराव PhDनि एन्ट्रेन्स आनजादखौ लागोन। अनलाइन रेजिस्ट्रेशनखौ नोंथांमोनहा दिनैनिफ्रायनो www.admission.cit.ac.in आव खालामनो हागोन। आबुं मिन्थिनो थाखाय 7086187124 जानबुं अनजिमायाव जगाजग खालामनो हागोन।